হয় ভাল লগা দিন আৰু ভাল আজি আমাৰ বেতিবাৰী চাহ বাগিচাৰ উদ্যোগত আজি 28তম বাৰ্ষিক আমি ৰথযাত্ৰা মহোৎসৱ আয়োজন কৰিলোঁ আৰু এই ৰথযাত্ৰা আয়োজন কৰাত আমাক অকল বেতিবাৰী বুলিয়েই নহয় আমাৰ বেতিবাৰী চাহ বাগিচাত লাগি থকা বিভিন্ন গাঁও বসতি অঞ্চল সহায় কৰে। উদাহৰণস্বৰূপে আমাৰ খুচৰাবাৰী, আমাৰ হাতীপুতা, আমাৰ বাইপুখুৰী চাহ বাগিচা, ইফালে ৰামগড়, খামটুবাৰী, সকলো গাঁৱে লাগি থকা সকলো গাঁৱে আমাক সহায় সহযোগিতা কৰে। আৰু আজি এই বছৰ এটা প্ৰত্যেক বছৰৰ দৰে এই বছৰ এটা বিশেষ আমি ৰথযাত্ৰা পৰ্ব আমি আয়োজন কৰিছোঁ। এইকাৰণে বিশেষ যে এইবাৰ প্ৰত্যেক বছৰে আমি ৰথযাত্ৰা আয়োজন কৰিলে কাকোবা আমি দায়িত্ব দিয়া হয়, কিন্তু এইবাৰ আমি ৰাইজে উদ্যোগ কৰিছোঁ। ৰাইজৰ উদ্যোগত ইয়াতে কোনো বিশেষ ব্যক্তিক তেনেকুৱা দায়িত্ব দিয়া হোৱা নাই। এইবাৰ এটা আনকমন বুলি ক'ব পাৰি আৰু তেনেকুৱা ৰাইজৰ সকলো ৰাইজে সহায় সহযোগিতা হৈ আজি এই বছৰ আমি উলহ মালহেৰে আৰু বহুতো আমাৰ ইয়াতে